নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো হেলথ ইজ ৱেল চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। মই আগৰ ভিডিঅ' কেইটামানত মহিলাসকলৰ মাহেকীয়াৰ লগত জড়িত কিছুমান সমস্যা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় কিছুমান আয়ুৰ্বেদিক আৰু ঘৰুৱা বিধিৰ বিষয়ে আলোচনা কৰিছো। ভিডিঅ'টোত বহুতৰ সঁহাৰি পাইছো। তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু সুস্বাস্থ্যৰ কামনা কৰিছো। আজিও মহিলাসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ বিষয় মই লৈ আহিছো। বিষয়টো সম্পূৰ্ণ বুজি পাবৰ বাবে ভিডিঅ'টো শেষলৈকে চাবলৈ আপোনালোকক অনুৰোধ জনাইছো। মহিলাসকলৰ বিশেষকৈ বাইদেউ বা ভণ্টিসকলৰ মাহেকীয়াৰ লগত জড়িত কিছুমান সৰু সৰু সমস্যা তেওঁলোকৰ ভয়, লাজ, অজ্ঞতা বা অন্যান্য কিছুমান কাৰণত ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হয়। মাহেকীয়াৰ সময়ত পেটৰ বিষ, কম বা বেছি ব্লিডিং হোৱা, অনিয়মীয়া মাহেকীয়া আদি সমস্যাবোৰক বহুতে আওকাণ কৰি পিছলৈ PCOD বা PCOS, এণ্ডোমেট্ৰিয়চিছ, ফাইব্ৰইডছ, টিউব ব্লকেজ আদিৰ উপৰিও সন্তানহীনতাৰ দৰে সমস্যাত ভুগি থাকিবলগীয়া হয়। কিন্তু আৰম্ভণিতে কিছুমান লক্ষণ যদি আপোনালোকে বুজি পায় বা ধৰিব পাৰে আৰু ইয়াৰ ভিত্তিত চিকিৎসা লয়, তেন্তে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব। মই আজি মাহেকীয়াৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান লক্ষণৰ কথা ক'ম, যিবোৰৰ পৰা আপোনালোকে বুজিব পাৰিব আপোনালোকৰ স্বাস্থ্যৰ কণ্ডিশ্যন ভাল নে বেয়া, আৰু এইখিনি আপোনালোকৰ মেনচুৰেশ্যনৰ সময়ত যি ব্লিডিং হয় তাৰ কালাৰৰ ওপৰত ভিত্তি কৰিয়ে বুজিব পাৰিব। মোৰ শ্ৰদ্ধাৰ মাতৃ, বাইদেউ আৰু ভণ্টিসকল, আপোনালোকে এটা কথা জানি লওক যে সকলো মহিলাৰে প্ৰতিটো মাহেকীয়াত যি ৰক্তচাপ হয় তাৰ ৰংটো প্ৰতিবাৰতে একে নহ'বও পাৰে, আৰু এই ৰক্তচাপৰ ৰঙেই আপোনালোকে ভিতৰৰ পৰা স্বাস্থ্যৱান হৈ আছে নে নাই তাক ইংগিত কৰে। ধৰক আপোনাৰ হাতত কাটিলে আৰু তেজ ওলাইছে, আৰু তেজৰ যিটো ৰং দেখিছে ঠিক একে ৰঙৰ তেজ বা ৰক্তচাপ আপোনাৰ মাহেকীয়াৰ সময়ত যদি হয় আৰু তাত কোনো ধৰণৰ গোট মৰা তেজৰ অংশ নাথাকে, পেটৰ বিষ আদি নহয়, তেন্তে আপুনি মাহেকীয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ সুস্থ। মানে আপোনাৰ যদি ৰক্তচাপৰ সময়ত ৰক্তচাপৰ ৰংটো নৰ্মেল ব্লাডৰ দৰে হয় আৰু চপৰা বা গোট মৰা ধৰণৰ নহয় বা কোনো ধৰণৰ পেট বিষ নহয়, তেন্তে আপুনি সম্পূৰ্ণভাৱে সুস্থ। কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত ৰক্তচাপৰ ৰং ব্ৰাউন কালাৰ হোৱা দেখা যায়। চাওক, তেজৰ অৰিজিনেল ৰংটো ব্ৰাউন কালাৰ নহয়, কিন্তু এই ক্ষেত্ৰত ৰক্তচাপৰ সময়ত তেজখিনিয়ে ইউটেৰাছ বা গৰ্ভাশয়ত বেছি সময় ৰৈ গৈছে আৰু সেইবাবে অক্সিডাইজ বা অক্সিজেনৰ লগত ৰিয়েকশ্যন হৈ ব্ৰাউন কালাৰলৈ পৰিৱৰ্তন হৈছে। ৰক্তচাপৰ সময়ত ইউটেৰাছত বেছি সময়লৈ তেজ ৰৈ থকাটো ভাল লক্ষণ নহয়। ই প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। গতিকে প্ৰব্লেম নহ'বৰ বাবে ইউটেৰাছটো ক্লিন কৰাৰ অতি দৰকাৰ হয়। মাহেকীয়াৰ সময়ত ৰক্তচাপৰ ৰং ব্ৰাউন কালাৰ আহিলে প্ৰথম দিনৰ পৰা 3 দিন এজৱাইনৰ পানী পুৱা খালী পেটত খাব। পুৱা আপুনি যিমান পানী খাব পাৰে তাৰ ভিত্তিত 1 বা 2 গিলাচ পানীত আধা চামুচ এজৱাইন বইল কৰি ল'ব বা উতলাই ল'ব, আৰু উতলোৱাৰ পিছত নমাই দিব, আৰু ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে খালী পেটত সেইটো ঘুটি খাব। এনে কৰিলে আপোনালোকৰ ইউটেৰাছটো ক্লিন হৈ পৰিব। ৰক্তচাপৰ ৰং যদি পাতল ৰঙা বা নিয়ন ৰেড হয়, তেন্তে জানিব যে আপোনাৰ শৰীৰৰ প্ৰকৃতি গৰম বা আপোনাৰ শৰীৰত গৰম সোমাই আছে। আপোনাৰ হয়তো গেছ, এচিডিটি, ইনডাইজেশ্যন, কনষ্টিপেশ্যন আদি হৈ আছে, অৰ্থাৎ আপোনাৰ পিত্ত দোষ আছে। এনে ক্ষেত্ৰত আপোনাৰ কনচিভ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ চান্স আছে। পাতল ৰঙা বা নিয়ন কালাৰৰ ৰক্তচাপ হ'লে 1 চামুচ চফ গুটি 1 গিলাচ পানীত ৰাতিটো তিয়াই ৰাতিপুৱা চফ গুটিখিনি চুবাই খাই পিছত পানী গিলাচ খাই দিব। চুবাই খাবলৈ অসুবিধা পালে চফখিনি খুন্দি বা গ্ৰাইণ্ড কৰি পানী গিলাচৰ লগত মিহলি কৰি ঘুটি খাব। আপোনালোকে যদি বিচাৰে এই চফখিনিৰ লগত আপোনালোকে অলপমান মিচিৰিও মিক্স কৰি খাব পাৰে। যিসকলৰ ৰক্তচাপৰ ৰং লাইট পিংক বা পাতল গুলপীয়া বা অৰেঞ্জ কালাৰ বা কমলা ৰঙৰ হয়, লগতে কম বেছি পৰিমাণে গোন্ধ ওলায়, খজুৱতি, জ্বলন আদি হয়, তেন্তে আপুনি কোনো ধৰণৰ ইনফেকশ্যনৰ শিকাৰ হৈছে। বিশেষকৈ অৰেঞ্জ কালাৰৰ ৰক্তচাপৰ ক্ষেত্ৰত ইনফেকশ্যনৰ চান্স বেছি থাকে। এটা কথা মন কৰিব যে যদি আপোনাৰ পাতল গুলপীয়া ব্লিডিং হৈছে কিন্তু জাষ্ট স্পটিং হৈছে, মানে অলপ দাগ আহিছে, দাগ হৈছে আপোনাৰ যি পিন্ধি আছে তাত হয়তো অলপ দাগ হ'ব পাৰে, আৰু আপুনি পেড ব্যৱহাৰ কৰিবলগীয়া হোৱাই নাই, তেন্তে এয়া ইমপ্লাণ্টেশ্যন ব্লিডিং। ইমপ্লাণ্টেশ্যন ব্লিডিং মানে হৈছে আপোনাৰ গৰ্ভত যেতিয়া এটা ভ্ৰূণে থিতাপি লয়, অৰ্থাৎ কনচিভ কৰাৰ সময়ত হোৱা ব্লিডিং। কিন্তু লাইট পিংক বা পাতল গুলপীয়া ব্লিডিং হৈছে কিন্তু
পেড ব্যৱহাৰ কৰিবলগীয়া হৈছে অৰ্থাৎ আপোনালোকৰ যিটো ব্লিডিং হৈছে সেইটো আপোনালোকে নৰ্মেলি যেনেকৈ মেন্স হয় ঠিক তেনেধৰণে আপোনালোকৰ ব্লিডিং হৈছে কিন্তু কালাৰটো পিংক আহিছে তেনে ক্ষেত্ৰত আপোনালোকৰ সেইটো ইমপ্লান্টেশ্যন ব্লিডিং বা আপোনালোকে কনচিভ কৰা নাই এইটো কিন্তু আপোনালোকে যে ইনফেকশ্যনৰ শিকাৰ হৈছে সেইটোহে ইণ্ডিকেট কৰে যদি আপোনাৰ ৰক্তচাপৰ লগতে ইয়েলো ডিscharge হৈছে বা আপোনাৰ ৰক্তচাপৰ ৰংটো অলপ হালধীয়া আহিছে তেন্তে আপুনি এটা কথা জানি ল'ব যে এই ক্ষেত্ৰত আপোনাৰ ভিটামিনৰ আপোনাৰ অভাৱ ঘটিছে আপোনাৰ পুষ্টিৰ অভাৱ হৈছে আপুনি নিউট্ৰিচনেল ইস্যু আছে আপোনাৰ লগতে আপোনাৰ ভিটামিন সি আইৰণ ডেফিচিয়েঞ্চি আছে আৰু হয়তো আপুনি এনিমিয়াটো ভুগিব পাৰে আৰু আপোনাৰ দুইটা কিডনিয়ে ভালদৰে হয়তো কাম কৰা নাই তাৰ বাবে আপুনি সেউজীয়া শাক-পাচলি খাব লাগিব বিভিন্ন ধৰণৰ দালি খাব লাগিব ভালদৰে দালিটো খাব লাগিব মুঠতে আপোনাক বহুতখিনি প্ৰটিনৰ প্ৰয়োজন আছে গতিকে প্ৰটিনযুক্ত আপুনি আহাৰ খাব লাগিব তাৰ লগতে আপুনি গাখীৰ খাব আৰু পানী পৰ্যাপ্ত পৰিমাণে খাব লাগিব গোটেই মাহটোত আপুনি কি কৰিব ডালিম বা ডালিমৰ ৰস খাব পাৰে আৰু ডালিমৰ ৰসৰ লগত আপুনি অলপমান চূণ মিহলি কৰিও খাব পাৰে অলপমান মানে ধৰক এই ধানটো সমান এটা চূণ মিক্স কৰি আপোনালোকে খাব পাৰে তেতিয়া আপোনাৰ কি হ'ব স্বাস্থ্যটো অকণ ভাললৈ আহিব মানে হালধীয়া ডিscharge বা আপোনাৰ যিটো ৰক্তচাপৰ ৰংটো হালধীয়া টাইপৰ হ'ব তেতিয়া আপোনাৰ তাৰ অৰ্থটো এইটোৱে যে আপুনি অলপ দুৰ্বল হৈছে আপুনি শাৰীৰিকভাৱে যথেষ্টখিনি দুৰ্বল হৈছে ৰক্তস্ৰাৱৰ ৰং যদি মেৰুন কালাৰৰ হয় আৰু লগতে যদি তেজৰ চেকুৰাৰ দৰে বা মৰা তেজৰ চপৰাৰ দৰে নিৰ্গত হয় তেতিয়া আপুনি জানিব যে আপোনাৰ ইউটেৰাছ বা গৰ্ভাশয়ত বিষ হৈছে আৰু আপোনালোকৰ যি এটা গুৰুত্বপূৰ্ণ পাৰ্ট এণ্ডোমেট্ৰিয়াম সেইটো ডাঠ হৈছে বা ডাঠ হ'বলৈ ধৰিছে ইয়াৰ উপৰি এনে ক্ষেত্ৰত আৰু এটা কথা হ'ব পাৰে সেইটো হৈছে আপোনাৰ শৰীৰৰ প্ৰকৃতি গৰম হ'বলৈ ধৰিছে বা গৰম হৈছে ইয়াৰ বাবে আপুনি প্ৰতিদিনে এগিলাচকৈ চফ গুটিৰ পানী খাব কেতিয়াবা কিছুমান কলা ৰঙৰ ৰক্তস্ৰাৱ হ'ব পাৰে বা হৈ থাকে এনেহ'লে এইটোৱে ইংগিত কৰে যে আপোনাৰ ইউটেৰাছ বা গৰ্ভাশয়ৰ ক্লিনিং কৰাৰ বহুত প্ৰয়োজন হৈছে লগতে এনেহ'লে এণ্ড্ৰমেট্ৰিয়ামটো ডাঠ হোৱাৰ কথাও ইংগিত কৰে ইউটেৰাছৰ ক্লিনিং কৰিবৰ বাবে এজৱাইনৰ পানী খালে বহু উপকৃত হ'ব এজৱাইনৰ পানী ব্যৱহাৰ কৰিলে নেক্সট মাহেকত আপোনাৰ ইউটেৰাছ চফা হ'ব আৰু কনচিভ কৰিবৰ বাবে আপুনি উপযোগী হৈ উঠিব যদি ৰক্তচাপৰ ৰং কেতিয়াবা গ্ৰে কালাৰৰ হয় তেতিয়া ই আপোনাৰ প্ৰাইভেট পাৰ্টৰ বা ইউটেৰাছৰ ইনফেকশ্যন হোৱাৰ কথা ইংগিত কৰে গ্ৰে কালাৰত পিৰিয়ড যিসকল মহিলাৰ হয় তেওঁলোকৰ মাহেকীয়া অনিয়মীয়া হোৱা দেখা যায় ইনফেকশ্যন ঠিক কৰিবৰ বাবে আপোনালোকে দেৰি নকৰি ডক্টৰৰ পৰামৰ্শ লওক এনেধৰণৰ সমস্যাবোৰ আওকাণ কৰি থাকিলে ভৱিষ্যতে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে তেনে যদি কিবা লক্ষণে দেখা দিছে বা যিখিনি মই ক'লোঁ তেনেকুৱা ধৰণৰ কিছুমান লক্ষণ যদি আপোনালোকৰ হৈছে বা সমস্যাত ভুগিছে তেন্তে আপোনালোকে নিৰ্দিষ্ট বিধানবোৰ মানি চলিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব আৰু এটা কথা জনাওঁ যে আপুনি যদি হেল্ডি ডায়েট এটা ফ'ল' কৰি থাকে তেন্তে এই সমস্যাবোৰে আপোনালোকৰ ওচৰই নাচাপিব আৰু যিসকলৰ এনে কোনো লক্ষণে দেখা দিছে বা তেওঁলোকে সমস্যাত ভুগি আছে তেওঁলোকে এটা হেল্ডি ডায়েট ফ'ল' কৰি নিয়মীয়া এক্সাৰচাইজ কৰিলে 80% উপশম পাব পাৰিব আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সদায় হেল্ডি হৈ থাকক দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনালোকৰ জয় আই অসম